এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰলৈ আহিছোঁ। নলবাৰী জাজিয়াবাৰীত এচিড আক্ৰমণৰ ঘটনা। 10 টকাৰ বাবে এগৰাকী যুৱকে অন্য এগৰাকী যুৱকক এচিডৰে আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছে নলবাৰী জিলাত। জিলাখনৰ জাজিয়াবাৰী চকত এখন দোকানত বস্তু ক্ৰয় কৰিবলৈ যোৱা সময়ত কোনো কথাক লৈ বাক বিতংগতাৰ সৃষ্টি হয় দোকানৰ স্বত্বাধিকাৰী প্ৰণৱ লকৰৰ সৈতে। তাৰ পিছতে প্ৰণৱে সত্যজিৎ কলিতা আৰু ৰঞ্জিত বৈশ্যৰ গালৈ এচিড দলিয়াই দিয়ে। ইয়াৰে সত্যজিৎ কলিতাৰ অৱস্থা সংকটজনক। তেওঁক ততালিকে গুৱাহাটীৰ GMCH চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা সত্যজিতৰ জাজিয়াবাৰীত এখন শাক পাচলিৰ দোকান দি কোনোমতে জীৱন নিৰ্বাহ কৰিছিল। আনহাতে উক্ত এচিড আক্ৰমণৰ ঘটনাত ৰঞ্জিত বৈশ্যৰ এখন হাতত কিছু পৰিমাণে আঘাত পায়। ইপিনে স্থানীয় ৰাইজৰ অভিযোগ, প্ৰণৱৰ উক্ত দোকানখনত দিনে নিশাই মদ ভাঙৰ আড্ডা চলে। ইতিমধ্যে উক্ত ঘটনা সন্দৰ্ভত সত্যজিতৰ পৰিয়ালে স্থানীয় হগ্ৰাপাৰ থানাত এজাহাৰ দাখিল কৰিছে বুলি জানিবলৈ পোৱা গৈছে। ব্যুৰো ৰিপৰ্ট, ৰাইজিং অসম। ইয়াতে মানে চব্জিৰ দোকান বন্ধ কৰি আহি কিনে আমাৰ হেৰি কৰিছে, এটা পাণ তামোল খাম বুলিকে ফুটকিছে। ফুটকি পেলাই কিবা 10 টকা তাৰ কাৰণে সি তাৰমানে বেয়া ব্যৱহাৰ কৰিছে। তাৰ কৰাৰ পিছত মোৰ ল'ৰাটোক মাতি আনি পেলাই সি কৈছে যে ভাগিন নাই, সি কিয় ব্যৱহাৰ কৰিছে মই চাই লওঁ দা। তাৰপৰা আজি আহি পেলাই বোলে এটা ধুনীয়া কথা পাতি পেলাই সি বোলে কৈছে মোৰ ল'ৰাটোক কৈছে ৰঞ্জিতক কৈছে তই অলপমান চাইড দিছোঁ। সি কৈছে কিয় চাইড দিব লাগে, কৈছে মই ইচিত ঢালি দিম। সি বোলে ইচিত হাতটো কৰিব পাৰে, তাতে তোক ইচিত নাপায়। সি বোলে ৰমৰ বটল মদৰ বটল বুলি ভাবি পেলাই সি মাৰি দিছে, গাত দি একদম হেৰি কৰিছে। কৰাৰ পিছত এই কোনত পানী হেৰি কৰিব যাওঁতে সি দাউৰি মোৰ ঘৰত যাই পাইছোঁ। যাই পেলাই মই তাতে 6-7 বাল্টিং পানী ঢালি পেলাই মই টেম্পু ভাড়া কৰি পেলাই নলবাৰীত লৈ গ'লোঁ। নলবাৰীত তাতে লগালগ তাতে নামতি কিবা ট্ৰিটমেণ্ট কৰি চেলান দি পেলাই নলবাৰীত গুৱাহাটী পঠাই দিলা। গুৱাহাটীত নিলোঁ, নেটুনক নিলোঁ। নেটুনক তাতে চকু হেৰি কৰি পেলাই কৈছে কি আপোনালোকে নলবাৰীত লৈ যাওক। নলবাৰীত আৰু ৰিটাৰ্ণ ঘূৰি আহিলোঁ। নলবাৰীত তেওঁ ভাল কথা নতুন বুলি কয়, কৈছে কি এটা হেৰি কি বুলি কয় এইটো কি দিছপুৰ কিবা হেৰি কলেজ লিমিট কিবা হেৰি তাতে ৰাখিলোঁ। ৰাখি পেলাই তাতে ইমান এটা হেৰি কৰা নাই, গুৰুত্ব দিয়া নাই। নেটৰ কাৰণে কালি ৰাতি আৰু আমি GMCত লৈ গ'লোঁ। GMC তাতে এতিয়া কৈছে কি হেৰি প্লাষ্টিক চাৰ্জাৰ কৰিব লাগিব, তাতে কিবা 70,000 টকা লগ উঠি, তাৰপৰা বেডৰ ভাড়া কিবা 3300 টকা লগ উঠি। বাকী এতিয়া কি বিচাৰে আপোনালোকে? আমি কি বিচাৰোঁ মানে এটা শাস্তি দিয়াৰ কাৰণে লাগে আমাক। এতিয়া বৰ্তমান পলাই আছে নেকি? এতিয়া সি পলাই আছে আৰু এইবিলাক কাগজ সি দুৰ্নীতি কৰি আছে। আৰু তাৰ লগতে তাত তিৰিজনী একদম তাৰমানে একদম খচ্চৰ, সেই তিৰিটোক লৈ পেলাই সি কাম কৰি আছে। তাৰমানে সি দোকান এনে তাৰ বেলেগ একো দোকান নাই, দুনিয়াৰ মদ আৰু ভাং, বেলেগ দোকান একো নাই। ব্যৱসায় চলি থাকে, কিন্তু ভাৰতীয় চব মানুহ শুই থাকে, কিন্তু কোনেও গম নাপায়। কিন্তু ভাৰতীয় মানুহ কোনে সি তাৰমানে বন্ধ কৰে, সি জব্দ কৰে, তাৰমানে বেয়া ব্যৱহাৰ কৰে। তাৰ অশ্লেষলি ভাষা। আৰু মোৰো দোকান আছে লাইন হোটেল, কিন্তু মোৰ হোটেলত কিন্তু ভাত আৰু ৰুটিহে পাব, কিন্তু মদৰ আড্ডা নহয় কোনোদিনে। তাত তিৰিটো এনেই নতৰ আছে, তাৰমানে ক'ব নোৱাৰি, তাৰমানে সি ভাড়াত দেই, তাৰমানে চাহ দিব লাগে দোকানত, সি ৰুমত নি পেলাই তিৰিটোক লৈ পেলাই ৰুমত দিয়ে। সি কিন্তু ইয়াতে মদ ব্যৱহাৰ কৰে বা ভাঙৰ অৰ্ডাৰ কৰে। আচলতে ঘটনাটো কালি দোকানৰ পৰা ঘৰলৈ যাওঁতে এই দোকানতে তামোল খাবলৈ সোমাইছিল। তামোল খাবলৈ সোমাওঁতে তেওঁ 10 টকাৰ কাৰণে কিবা দিয়া হয়, চিট খালি গুচি গ'ল। চিট খালি এটা চাইডতে নষ্ট হৈ গৈছে। এতিয়া আমাৰ বাচ্চাটো এতিয়া বৰ্তমান ক'ত চিকিৎসাধীন হৈ আছে? মালিকৰ নাম কি? কিহৰ কাৰণে এচিড ঢালিছিল গম পায় নেকি? দোকানত তামোল খাবলৈ আহোঁতে 10 টকাৰ কাৰণে কিবা কষ্ট লাগি গ'লে চিট ঢালি দিছিল। GMCত চৰকাৰে কি বা প্ৰশাসনে কেনেকুৱা ব্যৱস্থা লয় সেইটো মই নাজানো, কিন্তু মই উচিত তদন্তটো কৰি কিনে উচিত শাস্তি পোৱাটো বিচাৰোঁ। আৰু মোৰ ভাইটি তামোল খাব সোমাইছিল, সেই অৱস্থাত 10 টকা অৰ্ডাৰ যাওঁতে সেই গাড়ীত কৈছে, যেতিয়া মই মেডিকেল লৈ যাওঁ 10 টকা অৰ্ডাৰ কাৰণে কিবা লাগিছিল খুচুৰাৰ কাৰণে। তামোলখনৰ দাম 3 টকা, কিন্তু সি কোৱা মতে 3 টকাটো লৈ বাকীখিনি খুচুৰা নাই বুলি ঘূৰাই নিদিলে। দিয়াত কিবা তৰ্কাতৰ্কি লাগাত এই ভাগিনজন কাষত আছিল, ভাগিনজনক কৈছে তুমি চাই ধোৱা, সেই ইচিদৰে এক গিলাচ আনি সি মাৰি দিছে মুখত। সেইকাৰণে তাৰ চকু জ্বলি গৈছে, এতিয়া দেহা গোটাই জ্বলি গৈছে। তাৰ উচিত তদন্ত লাগে মোক। দুখী যোৱাকালি ৰাতি অৰ্থাৎ যোৱাকালি ৰাতি তাৰিখ 23 তাৰিখ আছিল। 23 তাৰিখ ৰাতি 10টা বজাত তাহাঁত গোচৰ দিয়া গৈছে আমি হগ্ৰাবাদ থানাত। তাৰপৰা আমি শুনা মতে এতিয়া নলবাৰীলৈ কেছটো পঠাইছে, নলবাৰী পৰা বুলি কৈছে এইখিনি। কিন্তু আমি তাক ধৰিলেই না কি কৰিলে আমি এতিয়ালৈকে গম পোৱা নাই। আমি আচলতে আহিব নাই তেনেকৈ, কিন্তু আমি শুনা মতে কিছুমানৰ মুখত শুনো যে ইয়াত গোটাই ভাং গোটাই পায়। আৰু আচলতে দেহ ব্যৱসায় কৰা বুলিও গম পাওঁ, যে তেওঁ মাইকীজনী দেখাত অলপ দেখাত ধুনীয়া। আৰু ট্ৰাক চাক যিহেতুকে ৰাখে ইয়াত লাইন হোটেলৰ নিচিনা হৈছে, তাৰ ধাবা অৰ্থাৎ অবৈধ হৈছে এইবিলাক, কোনোতো পাৰ্মিশ্যন নাই। বাৰু আমি জানামতে এই সন্ধাত ঘৰ তাৰ ইয়াৰ বাসিন্দা হৈছে এতিয়া ইয়াত হৈ কিনে এই 2 নম্বৰী গাঁৱৰ পৰা খেদি দিছে। কিন্তু এতিয়া 2 নম্বৰী কাম ইয়াত চলাবৰ কাৰণে পাৰ্মিশ্যনটো কাক কোনে দিয়ে?
দেওতে প্ৰণৱ লগৰৰ যোনজন ৱাইফ সেইজনটো দেখাত অলপ ধুনীয়া হ'লে ট্ৰাকৰ ড্ৰাইভাৰ পৰা লাইনত গোটেইখিনি লাইন সিহঁতৰ নিচিনা চলাই আছে ইয়াদি সেইবিলাক কোনে পাৰ্মিশ্যন দিলে তাক ৰুম পৰ্যন্ত চাহ ৰুম আছে তাৰ পিছত মালৰ দোকান মালৰ বটল গোটেই চব পৰি আছে সেইবিলাক কেছত তাৰ এচিডো ৰাখিছে সি এচিডটো ৰখাৰ উদ্দেশ্য কি তাৰ আমি সেইবিলাক জানিব বিচাৰিছোঁ চৰকাৰে তদন্ত কৰিব লাগে এইটো আৰু মই উচিত শাস্তি পোৱাটো বিচাৰোঁ ইয়াত গাড়ী চাড়ী ৰখাই চবেই গম পায় পাণ দোকান বা হোটেলখন মাইকীটো বহি থাকে মালিক ফ্ৰণ্ট ব্লকৰ এচিড সত্যজিৎ কলিতাৰ গাত ছুটি কি কাৰণত ছুটি হৈছে মই এইটো নাজানো মই ইয়াত তামোল খাব আহিছিলোঁ তামোল খাই থকাৰ অৱস্থাত মানে ইয়াতে কিবা এনেই কিবা তৰ্ক পেচাল লাগি আছিল লাগি থকাৰ অৱস্থাত মোক কৈছিল ফ্ৰণ্ট ব্লকৰে কৈছে যে তুমি ছাইড দিয়া লগতে ছাইড কিয় দিব লাগে কৈছে যে মই এচিড মাৰি দিম মই ভাবিছোঁ গিলাচটোত মদ বুলি ভাবিছোঁ তাৰপাছত কি হ'লে আহি পিনে এচিড মাৰি দিছে গাত সত্যজিৎ কলিতাৰ গাত মাৰি দিছে দলুৱাত ইয়াত চব্জিৰ দোকান কৰে দোকান কাৰণটো সি দোকান বন্ধ কৰি ইয়াত তামোল খাব সোমাইছে এতিয়া সত্যজিৎ কলিতা গুৱাহাটীত জি এম চি বৰ্তমান জি এম চি আছে বৰ্তমান চিট আছে সি মদ বিক্ৰী কৰে বুলি জানো আমিও জানো আৰু বা ছাইটৰ ওচৰৰ মানুহেও জানে চকৰ কোনেও জানে মদ দাম পোৱা যায় আৰু ফ্ৰণ্ট ব্লকত তেখেত এতিয়া বৰ্তমান ক'ত আছে নাজানো এতিয়া শুনামতে তাক পুলিচে এৰেষ্ট কৰা বুলি গম পাওঁ কাৰ ফ্ৰণ্ট ব্লকৰ ঘৰ কি হয় তাৰ ঘৰ অৰিজিনেল ঘৰ তাৰ সন্ধাত হয় ইয়াত উঠি আহিছে